নমস্কাৰ। আজি আমি বনাম হাঁহৰ সৈতে কোমোৰা। এয়া মই হাঁহৰ মাংসৰ কাৰণে বস্তুখিনি যোগাৰ কৰি লৈছোঁ। কি লাগে আমাক? আদা বটি লৈছোঁ, নহৰু লৈছোঁ, কোমোৰা লৈছোঁ এফাল, আলু দুটা লৈছোঁ। এইফালে মই কেৰাহীত অলপ তেল দিছিলোঁ। পিঁয়াজখিনি ভালকৈ ভাজি লৈছোঁ। এয়া পিঁয়াজখিনি প্ৰায় ভজা হৈছে। এতিয়া আমি ইয়াতে মাংসখিনি দি দিছোঁ। ধুনীয়াকৈ মাংসখিনি লৰাইছোঁ। এতিয়া ইয়াতে আমি আন্দাজমতে নিমখখিনি দি দিম। মই ইয়াত 2 চামুচ নিমখ ব্যৱহাৰ কৰিছোঁ প্ৰায়। ভালকৈ নিমখখিনি লৰাই দিছোঁ। লগতে আমি নহৰু বটাখিনি একেলগে ইয়াতে দি দিছোঁ। আৰু ইয়াতে জিৰা গুড়িখিনিও একেলগে দি দিছোঁ। আমি ইয়াত বেছি মছলা ব্যৱহাৰ নকৰোঁ। অকল আদা বটা, নহৰু বটা আৰু জিৰা গুড়ি, প্ৰায় এইখিনিয়ে মছলা। বেলেগ মছলা প্ৰায় ব্যৱহাৰ নকৰোঁ। চাওক, এতিয়া এইখিনি ভালকৈ লগাই আমি এখন ঢাকোন লগাই থৈ দিম। ইয়াত ঢাকোনখন লগাই দিলোঁ আৰু গেছটো একেবাৰে কমাই। এইফালে আন এখন কেৰাহীত মই মাছ আছিলে, সেইখিনি ভাজি আছোঁ। মাছৰ এখন আঞ্জা বনাম, ওলকবি আৰু আলুৰে হ'ব বাৰু। সেইখিনি পিছে বাৰু থাকিব। এইফালে আমাৰ মাংস প্ৰায় ভাজ খাইছে। চাওক, এতিয়া ঢাকনখন পিছে আমি আকৌ এবাৰ ভালকৈ লৰাই দিছোঁ। মাংসত মই খুব কমকৈ তেল ব্যৱহাৰ কৰিছিলোঁ, যিহেতু হাঁহৰ মাংসৰ পৰা তেল ওলায়। এয়া চাওক, তেলবোৰ লাহে লাহে ওলাই আহিছে। এতিয়া আমি ভালকৈ লৰাই দিছোঁ। এতিয়া আমি ইয়াতে কাটি থোৱা আলু দুটা ইয়াতে দি দিম। এয়া মই কাটি থৈ দিছিলোঁ 2টা আলু। এই আলুখিনি প্ৰায় ভজা গৈছে। এতিয়া আমি ইয়াতে দিম জলকীয়া গুড়ি। জ্বলা তেনেকৈ দিয়া হোৱা নাছিল, সেয়েহে ইয়াতে জলকীয়া গুড়ি দিছোঁ। আৰু হালধি গুড়িও দিয়া হোৱা নাছিলে। এইখিনি হালধিখিনি একেলগে দি লৈছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি মিক্স কৰি দিছোঁ। চাওকচোন, হাঁহৰ মাংস তেনেকৈ আমাৰ খোৱা নহয়, কেতিয়াবাহে মাজে মাজে খোৱা যায়। এতিয়া ইয়াতে মই 3টা কেঁচা জলকীয়া দি দিছোঁ, গোট। লগতে দিছোঁ কাটি থোৱা কোমোৰাখিনি। ভালকৈ লৰাই দিছোঁ। গোটেইখিনি একেলগে মিক্স কৰি দিছোঁ। এতিয়া এইখিনি ভালকৈ আমি ঢাকোন মাৰি কম জুইত আকৌ 10 মিনিটমান ভাজি ল'ম। এয়া চাওক, কোমোৰাও পানী এৰিছে। এতিয়া ইয়াতে আমি ঢাকোন লগাই থৈ দিম। এইফালে মই চাহটো বহাই দিছিলোঁ। চাহ খাব ইচ্ছা গৈছিলে, চাহখিনিও খাই লোৱা মানে আমাৰ এইফালে মাংস হ'বই। এয়া মাংসখিনি আকৌ ঢাকনি গুচাই দিছোঁ।
এতিয়া আমি ইয়াতে বটি থোৱা আদাখিনি দি দিম। আদাখিনি দিয়া হোৱা নাছিলে, এতিয়া দি দিম। আদা মই 1 চামুচ ব্যৱহাৰ কৰিছোঁ। এতিয়া এইখিনি ভালকৈ গোটেইখিনি লৰাই দিম। গোটেইখিনি লৰাই দিছোঁ। এইফালে মই চিকেন পকৰাৰ কাৰণে কেৰাহীখন বহাই দিছিলোঁ। তেল গৰম হৈছে। চিকেন পকৰাত মছলা আদা, নহৰু, ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু অলপ কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিছোঁ আৰু 1 ঘণ্টামান ফ্ৰিজত সেইখিনি থৈ দিছিলোঁ। এতিয়া ওলাইছোঁ আৰু কেৰাহী বহাই দিছোঁ। চিকেন পকৰাখিনি আমাৰ সিজিবই সোনকালে, যিহেতু আমি 1 ঘণ্টামান ফ্ৰিজত মেৰিনেশ্যন কৰি থৈ দিছিলোঁ। এইফালে আমাৰ হাঁহৰ মাংসকণো প্ৰায় হৈছে। এতিয়া আমি ইয়াতে 1 গিলাচ 1.5 গিলাচ পানী ব্যৱহাৰ কৰিম, যাতে মাংসখিনি আৰু অলপ গ্ৰেভি হয়। পানীখিনি এতিয়া আমি ইয়াতে দি দিম। 1.5 গিলাচ পানী ইয়াতে দি দিছোঁ। এতিয়া গোটেইখিনি একেলগে উতলি অহাৰ পিছত আমি ইয়াক নমাই থৈ দিম। গেছটো বঢ়াই লৈছোঁ। এইফালে আমাৰ হাঁহৰ মাংস প্ৰায় হৈ গ'ল। এতিয়া ইয়াতে নমাই থৈছোঁ আৰু এইফালে আমাৰ চিকেন পকৰাটো হৈ গৈছে। এয়া আমাৰ হাঁহৰ মাংস। চিকেন পকৰাখিনি মই এতিয়া এডাল ষ্টিকত ভৰাই অলপ সেক দি লৈছোঁ, যাতে ইয়াৰ পুৰা গোন্ধটো আহে। ধন্যবাদ।